লেখেছে তহঁতৰ ছোৱালী কলে গ'ল তাইৰ ওচৰলৈ মই ডাঙৰ কথা এটাত আহিছো জাননে মোক যে তাইৰ পৰা যে বস্তু এটা লাগিছিল ডাঙৰ বস্তু কিনো বস্তু লাগে তোক ভাইটিয়ে কচোন ক মোকে ক বা কিনো বস্তু লাগে ক মই দিম ক মই যে নহয় তাইৰ পৰা চুইজাৰ সালোৱাৰ কামিজ এযোৰ নিবলৈ আহিছো মই যে মানে বান্দুলি মেলা চাবলৈ যাম হা বান্দুলি মেলা চাবলৈ যাম যে তেতিয়া মানে মই মানে সালোৱাৰ কামিজ এযোৰ পিন্ধি যাম বুলি ভাবিছো কিয় জাননে সেইদিনা যে মই যে হেৰিলৈ যে গৈ চাপানা মেলালৈ যে গৈছিলো যে চাদৰ মেখেলা পিন্ধি যে লুটি খাই পৰি থাকিলো নহয় শিলৰ ওপৰত তেতিয়া চবে মোক হাঁহি কৈছে তইনো এসোপা পিন্ধি কিয় আহিছিলি পাহাৰ এখনলৈ তই যদি সালোৱাৰ কামিজ পিন্ধি আহিলি হয় তেতিয়া নপৰিলি হয় নহয় সেইকাৰণে মই ভাবিছো এবাৰ সালোৱাৰ কামিজ পিন্ধি পেলাইহে মই বান্দুলি মেলা চাবলৈ যাম এতিয়া মেখেলা চাদৰ পিন্ধি আৰু মেলা চেলা চাবলৈ নাযাওঁ সেইকাৰণে তাইৰ ওচৰলৈ আহিছো দেচোন দে মোক এযোৰ সালোৱাৰ কামিজ তাকেই পিন্ধি পেলাই এবাৰ মই বান্দুলি মেলা চাবলৈ যাম বুলি ভাবিছো জাননে ইছ ৰাম ভাইটি তয়ো যে আৰু মানুহ তোৰ আগত আছে মাত্ৰ দুটা দাঁত তই আকৌ সালোৱাৰ কামিজ পিন্ধি পেলাইহে মেলা চাবলৈ যাৱ হ'ব দে বাৰু মই তোক আনি দি আছো তই লৈ যাবি ৰ